আজি মই এইটো ভিডিঅ'ত আপোনাক যি ক'ব গৈ আছোঁ হ'ব পাৰে তাৰে কিছু কথা শুনোতে আপোনাৰ বেয়া লাগিব, কিন্তু এটা কথা সঁচা। যেতিয়াই আপুনি দুখী হয় তাৰ কাৰণ কেৱল এটাই, যেনেকুৱা আপুনি বিচাৰে তেনেকুৱা হৈ থকা নাই। তাৰ মানে এই জীৱন আপোনাৰ মতে চলি থকা নাই। তো এতিয়া মই যি ক'ব গৈ আছোঁ ধ্যান দি শুনিব। জীৱনে ঠিকা লৈছে নেকি আপোনাৰ সকলো সপোন পূৰণ কৰিবলৈ? জীৱনে আপোনাৰ লগত কোনো এগ্ৰিমেণ্ট চাইন কৰিছিল নেকি কেৱল আপোনাৰ হিচাপতে চলিব? হাৰে মোৰ ভাই, বিচাৰে আপুনি, সপোন আপোনাৰ, তো তাক পূৰণ কৰাৰ দায়িত্ব আপোনাৰে। জীৱনৰ কোনো ফৰক নপৰে আপুনি মৰে বা বাচে, কিন্তু আপুনি যদি জীয়াই থাকিব বিচাৰে তেতিয়াহ'লে আপোনাৰ জীৱনক দোষ দিয়া বন্ধ কৰক। নিজকে যোগ্য বনাওক। আপুনি যি বিচাৰে নিজে ইচ্ছা কৰি আপোনাৰ ওচৰত আহে। নিজৰ ব্ৰেইনক চলিউশ্যনত ফ'কাছ কৰক, প্ৰব্লেমত নহয়। বহি বহি কেৱল কান্দি নাথাকিব যে মই এইটো নাপালোঁ সেইটো নাপালোঁ। আৰে ভাই, যদি কান্দিব মন যায় কান্দি লোৱা, মনটোক অলপ পাতল কৰা, কিন্তু তাৰ পিছতে নিজৰ অন্তৰৰ পৰা ফুল এনাৰ্জিৰ সৈতে নিজক কোৱা, বাছ এতিয়া বহুত হ'ল, এতিয়া মই আগবাঢ়িব লাগিব। এতিয়ালৈ মোৰ জীৱনটো ভালকৈ আৰম্ভই কৰা নাই, এতিয়া আৰু আগলৈ নাজানো কি কৰিব আছেই মোৰ। আপোনাৰ ভিতৰত শক্তিৰ কোনো কমি নাই, বা সেই শক্তিক সম্পূৰ্ণৰূপে একেলগ কৰি এটা জেগাত ফ'কাছ কৰাওক। আৰু মনত ৰাখিব, ফ'কাছ ৰাস্তাত কৰিব, গন্তব্য স্থানত নহয়। কিয়নো যদি গন্তব্য স্থানতে মন থাকে ৰাস্তা হেৰাই পেলাব, কিন্তু যদি ধ্যান ৰাস্তাত থাকে তো আজি নহ'লে কালি গন্তব্য স্থান পাবই পাব। ৰাস্তাত এটা নহয় হাজাৰটা অসুবিধা আহিব, কিন্তু যি কি হৈ নাযাওক, যিকোনো পৰিস্থিতিতে ৰখি নাযাব, বাছ আগবাঢ়ি যাই থাকিব। যদি কেতিয়াবা ভাগৰি পৰে অলপ আৰাম কৰি ল'ব, কিন্তু যিকোনো পৰিস্থিতিতে ৰখি নাযাব, বাছ আগবাঢ়ি যাই থাকিব। কেতিয়াবা অতীতৰ মুহূৰ্ত, কেতিয়াবা আহি থকা মুহূৰ্তই আপোনাক ৰখাবলৈ সম্পূৰ্ণ চেষ্টা কৰিব। কেতিয়াবা কান্দাব, কেতিয়াবা ভয় দেখাব, কিন্তু আপুনি ৰখি নাযাব, বাছ আগবাঢ়ি যাই থাকিব, আগবাঢ়ি যাই থাকিব।